আচুৰ্য বৰপাত্ৰই কিয় বিপুল চেতিয়া ফুকনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা নাই? আচুৰ্য বৰপাত্ৰক মই কোনটো শব্দ বেয়াকৈ ক'লোঁ? বিপুল চেতিয়া ফুকনে তেওঁক প্ৰত্যাহ্বান কৰিছিল এইটো মোৰ গান হয় বুলি, আৰু সেই চেলেঞ্জটো আচুৰ্যই গ্ৰহণ কৰক বুলি কৈছিলোঁ। মই কি কৈছিলোঁ ক্লিপটো এবাৰ আপোনালোকে চাই লওক। বুজাই দিম। আচুৰ্য বৰপাত্ৰ গোহাঁইক আমাৰ বিপুল চেতিয়া ফুকনে প্ৰত্যাহ্বান জনাইছে। তেওঁ এই প্ৰত্যাহ্বান যদি সাহস আছে গ্ৰহণ কৰক, কাৰণ তেওঁ দাবী কৰিছে সেই গানটো সেই কলিটো এওঁৰ হয়। আৰু কিবা তেনেকুৱা সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাবলৈ হ'লে আই চিম্বলত ক্লিক কৰি চাব, নতুবা ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, লিংকটো চাই ল'ব। ক'ত ভুল হৈছে মোক তাৰপিছত ক'ব, কেৱল মই প্ৰত্যাহ্বানটো গ্ৰহণ কৰক বুলি কৈছিলোঁ। এতিয়া কথা হ'ল সেইজন বিপুল চেতিয়া ফুকনে কিদৰে জীৱন নিৰ্বাহ কৰিছে আপোনালোকক এটা মই ভিজুৱেলছ দেখুৱাব বিচাৰিছোঁ। প্ৰথমে সেই ভিজুৱেলছটো চাই লওক। এতিয়া নিষ্পেষিত, শোষিত আৰু আনৰ প্ৰতাৰণাৰ বলি হোৱা এইজন সহজ সৰল বিপুল চেতিয়াৰ ফুকনৰ হয় যদি মই মাত মাতিছোঁ, আৰু মোক যদি কোনোবাই পাগল বুলি কয়, তেন্তে মই এটাই অনুৰোধ কৰিম, মোৰ দৰে 1000টা পাগল এইখন অসমত জন্ম হওক। পেঞ্চন পোৱাই নাই, মই পেঞ্চন দিয়াই নাই। আমাৰ শিল্পীৰ কাৰণে চৰকাৰে দেখোন কোনো এটা একোৱে কৰা নাই দেখোন। আমাৰ শিল্পীবোৰ কেনেকৈ আছে, কেনেকৈ থাকিব, এইবোৰ চিন্তা কৰা নাই। 82 চনৰ পৰা গান গাই গাই অসমীয়া গানৰ ভঁৰাললৈ অৱদান আগবঢ়োৱা এইজন সহজ সৰল বিপুল চেতিয়া ফুকনে এটা পেঞ্চনৰ কাৰণে যদি কান্দি মৰিবলগীয়া হয়, সেইজন বিপুল চেতিয়া ফুকনৰ হয় যদি মই মাত মাতোঁতে মোক কোনোবাই মক্কেল বুলি কয়, আই ডোণ্ট ন' হোৱাট ইজ দ্য মিনিং অফ মক্কেল, তেনেকুৱা মক্কেল আমি কৰিম, মই 1000 বাৰ কৰিম, 100 বাৰ কৰিম, লাখ লাখ বাৰ কৰিম। চাইকেলখন লৈ ওলাইছোঁ আৰু চাইকেলে মোৰ জীৱনৰ লগৰী, আৰু চৰকাৰে কোনো পেঞ্চনো পোৱা নাই, গাড়ী মটৰতে একোডালেই নাই। কিন্তু মোৰ লেখীয়া বহুত শিল্পীয়ে এনেকুৱা দুৰ্গতি হৈছে। কি কৰিম এতিয়া? পেঞ্চনটো পোৱাহেঁতেন অলপ ভাল পালোঁ হয়, মই শান্তি পালোঁ হয়। মই বুলি অকল নহয়, মোৰ লেখীয়া বহু শিল্পী এনেকৈ আছে। সেয়া এতিয়া যাওঁচোন বজাৰলৈ, কি পাওঁ, বাকীলৈ দিয়ে নিদিয়ে দোকানীয়ে ক'ব নোৱাৰোঁ। ওলাইছোঁ তথাপিতো। তেওঁৱে লিখা গান কোনোবা এডোখৰ নি গাই চহকী হ'ব, ষ্টাৰ হ'ব, ইন'ভা স্পৰ্টছ গাড়ী লৈ ঘূৰিব, AC ৰুমৰ হাৱা খাই শুই থাকিব, আৰু তেওঁ এহাল বুঢ়া গৰু লৈ পথাৰত হাল বাই জীৱন নিৰ্বাহ কৰিব, এখন চাইকেল লৈ ঘূৰি ফুৰিব, আৰু এইজন বিপুল চেতিয়া ফুকনৰ হয় মাত মাতিলে মই বিতৰ্কৰ কাৰণে ভিডিঅ' বনাইছোঁ বুলি যদি কয়, তেন্তে তেনেকুৱা বিতৰ্কিত ভিডিঅ' মই 1000 বাৰ বনাম। আচুৰ্য বৰপাত্ৰ গোহাঁই এটা গান মোৰ চুৰ কৰিলে। পুৰে দৈকা নাচনী দৈকা বিয়া, নাচনী দৈকা বিয়াখন পাতিছোঁ হাতী তাই খৰিকা দিয়া। মই বিহেনা নাথাকি গালে, মই চুৰ কৰিলে বুলি কৈছিলোঁ আচুৰ্য বৰপাত্ৰ গোহাঁই, কিন্তু প্ৰত্যুত্তৰ এতিয়ালৈকে মোক একোৱেই দিয়া নাই। মই গোটেই বহুতত টিভিটো ক'লোঁ, য'তে ত'তে কৈছোঁ সঁচা কথাটো, মোৰ নিজৰ গানটো কেলৈ নক'ম। মোৰ এটা কথাই দুখ লাগে, ইউটিউবতো দিলোঁ, ক'ৰবাত দিলোঁ, আচুৰ্য মোৰ এটা ফোনো কৰা নাই। আৰু দুখ লাগিলে এইটো কথা দি মোৰ নামটো নল'লে। সিহঁতৰ ঘৰতে মই গৈ থাকোঁ, ককায়েকে মোৰ লগতে ঘূৰাই লৈ ফুৰোঁ, সেইবোৰে কথা। কিয় আচুৰ্য বৰপাত্ৰই তেওঁ চেলেঞ্জ গ্ৰহণ কৰিব পৰা নাই? যদি আচুৰ্য বৰপাত্ৰ সৎ সাহস আছে, তেওঁতো ঘৰৰ ওচৰৰ হয়, একেখন জিলাৰ হয়, এটলিষ্ট এটা ফোন কৰিব পাৰিলে হ'লে বিপুল চেতিয়া ফুকনক। বিপুল চেতিয়া ফুকনে তেওঁৰ এই গানটো তেওঁৰ বুলি কৈছে, কিয় পৰা নাই আচুৰ্য বৰপাত্ৰই? বৰ্তমান এই লকডাউনৰ মাজত কেনেকৈ চলি আছোঁ আমি শিল্পীসকল, চৰকাৰলৈ এটাই অনুৰোধ, যাতে শিল্পীসকলে অকণমান চকু মেলি চায়, সেইটোৱে মোৰ চৰকাৰৰ প্ৰতি অনুৰোধ থাকিল। চৰকাৰক মই অনুৰোধ কৰিছোঁ যে এতিয়া মোৰ 67 ৰানিং হৈ আছে, এতিয়া পেঞ্চনটো পোৱাটো বা পেঞ্চনবোৰ ভাবোঁ, সেইটো মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে পেঞ্চনে কিবা এটা কৰি দিয়ে। শিল্পী পেঞ্চন মই বাহিৰত গ'লোঁ, জাপান গ'লোঁ, ৰাছিয়া গ'লোঁ, ফ্ৰান্স গ'লোঁ, আফ্ৰিকা গ'লোঁ, গোটেই ঘূৰি আহিলোঁগৈ, অসমত বিহু দেখুৱাই আহিলোঁ, ঝুমুৰ দেখুৱাই আহিলোঁ, কিন্তু পেঞ্চনটো কি কাৰণে বন্ধ কৰি সেইটো মই নাজানো। টিভিত এবাৰ আমি এনাউন্স কৰিলে আমাৰ কেইজনমানৰ নাম, কিন্তু এতিয়ালৈ ফটোগ্ৰাফ ফেন হৈ আছে। সেয়াই আৰু কি কৰিম। অসমীয়াৰ কাৰণে গান গোৱা এইজন ব্যক্তি, কি গোৱা নাই তেওঁ 1982 চনৰ পৰা? টোকাৰী, বিহুনাম, হৰিনাম সকলোবিলাক গালে।
এটা সময় আছিল ৰীল কেছেটৰ যুগ, প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে তেওঁ লিখা গান বাজিছিল আৰু সেইজন বিপুল চেতিয়া ফুকনে আজি এটা পেঞ্চনৰ কাৰণে কান্দি মৰিবলগীয়া হৈছে। জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান দিয়াই বিজেপি চৰকাৰখনে অসমীয়া জাতিৰ কাৰণে গান গোৱা বিপুল চেতিয়া ফুকনক এটা পেঞ্চনৰ যোগাৰ কৰি দিব পৰা নাই কিয়? আপোনালোকেতো বহুত দিনতে তেওঁৰ নাম পেঞ্চনৰ তালিকাত ঘোষণা কৰিছিল, কিয় তেওঁ এতিয়াও পেঞ্চনৰ পৰা বঞ্চিত? প্ৰশ্ন কৰিছোঁ আপোনালোকক। আপোনালোকে নমামি পাতে, আপোনালোকে ফিল্মফেয়াৰ পাতে, বলিউডৰ দামী দামী এক্টৰৰ কাৰণে আপোনালোকে কোটি টকা খৰচ কৰিব পাৰে, নমামি পাতি ছাউথ ইণ্ডিয়াৰ পূজাৰীক আপোনালোকে কোটি টকা দিব পাৰে। এই অসমৰ মাটিৰ গুণ থকা গান গোৱাই শিল্পীসকলৰ কাৰণে এটা পেঞ্চনৰ কিয় যোগাৰ কৰি দিয়াৰ সৎ সাহসকণ আপোনালোকৰ নাই? এই ভিডিঅ'টোৰ পৰা মই অসম চৰকাৰৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক মই অনুৰোধ জনাইছোঁ, ছাৰ প্লিজ এই বিপুল চেতিয়া ফুকনৰ লগতে এনেকুৱা শিল্পীসকলক এটা পেঞ্চনৰ যোগাৰ কৰি দিয়ক প্লিজ। লগতে মই কৈছোঁ জুবিন দাক মই অনুৰোধ জনাইছোঁ, জুবিন গাৰ্গক আপুনি বিপুল চেতিয়া ফুকনৰ কাৰণে এষাৰ মাত মাতক, কেৱল এষাৰ মাত মাতক। আপুনি আপোনাৰ এষাৰ মাতেৰে হয়তো বিপুল চেতিয়াৰ মুখত হাঁহি আহিব পাৰে। আচুৰ্য বৰপাত্ৰ, এতিয়া সময় আছে আচুৰ্য বৰপাত্ৰই বিপুল চেতিয়া ফুকনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক আৰু তেওঁক প্ৰত্যুত্তৰ দিয়ক। আৰু মই নৱপ্ৰজন্মক কৈছোঁ, নৱপ্ৰজন্ম অতীততো সত্যৰ লগত আছিল, বৰ্তমানো সত্যৰ লগত আছে আৰু ভৱিষ্যতো সত্যৰ লগত থাকিব। গতিকে নৱপ্ৰজন্মই ৰেইজ ইয়ৰ ভইচ ফৰ বিপুল চেতিয়া ফুকন। গতিকে এনেকুৱাই শ্বেয়াৰ কৰক এই ভিডিঅ'টো, যাতে কুম্ভকৰ্ণ নিদ্ৰাত থকা আচুৰ্য বৰপাত্ৰই হাৰ পায় আৰু তেওঁৰ চেলেঞ্জ গ্ৰহণ কৰি প্ৰত্যুত্তৰ দিয়ে। তেওঁৰ ঘৰত গৈ আৰু AC ৰুমত AC হাৱা খাই শুই থকা সাংস্কৃতিক মন্ত্ৰী নৱদলে হাৰ পায় আৰু তেওঁক পেঞ্চনৰ যোগাৰ কৰি দিয়ে। সেইটোৱে মই আপোনালোকক অনুৰোধ কৰিছোঁ নৱপ্ৰজন্ম হিচাপে। গতিকে ৰেইজ ইয়ৰ ভইচ ফৰ বিপুল চেতিয়া ফুকনক। যদি ইমানখিনি কোৱাৰ পিছতো যদি তেওঁলোকে তেওঁ প্ৰত্যুত্তৰ নিদিয়ে বা এটা পেঞ্চনৰ যোগাৰ কৰি নিদিয়ে বিজেপি চৰকাৰখনে, তেন্তে এষাৰ কথাই কম, মহন্তৰ চিন মাহনিত, বুঢ়া গৰু চিন ঘাঁহনিত। গতিকে শ্বেয়াৰ কৰক, তামাম শ্বেয়াৰ কৰক। ধন্যবাদ।